প্রণাম পিতা। উঠাও পুত্র, তোমাৰ পিতামহ জগতৰ বীৰ শিৰোমণি ৰামকৃষ্ণই নিজ সুদীপ্ত বুদ্ধি কৌশল আৰু দুবাহুৰ পৰাক্ৰমেৰে জগতৰ অনিষ্টকাৰী শক্তিক বিনাশ কৰি আহিছে। ঠিক তেনেদৰে তুমিও সেই পথেৰে হ'ব লাগিব অগ্ৰসৰ। নিশ্চয় পিতা। প্রদ্যুম্ন পুত্র অনিরুদ্ধময় জগৎ শ্রেষ্ঠ মোর পিতামহ রামকৃষ্ণ আর তোমার আদর্শেৰে অনুপ্রাণিত হই মই জগতত যদুবংশৰ যশ কীৰ্তি শত গুণে বঢ়াম পিতা। সঁচানে পুত্ৰ? নিশ্চয় নিঃসন্দেহে পিতা। আহা তেন্তে এবাৰ পৰীক্ষা কৰি চাওঁ। মই সাজু আছো পিতা। দেখা দেখা সৰ্বজন শক্তি পৰীক্ষণ অনিৰুদ্ধ সমে প্ৰদুম্ন আৰম্ভিলাৰ পুত্ৰ মোৰ, সঁচাই তুমি যদুবংশৰ পাৰ্গত যোদ্ধা। তোমাৰ শক্তি নিপুততা দেখি আজি মই অতিকে সন্তুষ্ট, অতিকে গৌৰৱ। বলা পুত্ৰ, খন্তেক বিশ্ৰাম কৰোঁগৈ। বলক পিতা।